হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক শিকাম ঘড়ীৰ পিছফালে থকা লকটোৰ বিষয়ে। চ' ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট অফ অল আপুনি প্লে ষ্ট'ৰত যাব। ইয়াতে এটা এপ্লিকেশ্যন চাৰ্চ কৰিব, টাইমাৰ লক। আহিছে ওপৰৰ তলৰ ফালে টাইমাৰ লক ফটো ভিডিঅ' হেডছ। চ' এইটো অন কৰিব, ইনষ্টল কৰি ল'ব। বেছি MB ফাইল নহয়, চ' সোনকালে হৈ যাব ইনষ্টল। চ' আপুনি এইটো অ'পেন কৰি ল'ব। ইয়াতে পাছৱৰ্ড আৰু কিবা কিবি সুধিব। চ' আপুনি মই যেনেকৈ কৈছোঁ সেনেকৈ লিখি যাব। ৰিকভাৰী কুৱেশ্যন পাছৱৰ্ডটো আপুনি পিছলৈ যদি এইখন এপ্লিকেশ্যন খুলিব বিচাৰে, আপোনাৰ পাছৱৰ্ডটো পাহৰি যায়, তেতিয়া আপোনাৰ ৰিকভাৰী পাছৱৰ্ড খুজিব। চ' আপুনি চিম্পল লিখিব মোৰ নাম ইয়াতে। তলৰ ফালে দিব আপোনাৰ নামটো, ছেভ ষ্টাৰ্ট। আপুনি ইমেইল ID এটা দি দিব ইয়াতে। মই দি দিছোঁ ইয়াতে এটা। আপুনি এতিয়া পাছৱৰ্ড ছেট কৰিব লাগিব। পাছৱৰ্ড কেনেকৈ ছেট কৰিব? ঘড়ীৰ টিকডাল দেখিছে, কাটাডাল। চ' আপুনি কেনেকৈ কাটাডাল য'তে লগাই সেইটোৱে আপোনাৰ পাছৱৰ্ড হৈ যাব। চ' আপুনি এইটো ঘূৰাই লওক, 12:25 এইটো কৰি দিলোঁ। আপুনি ক'ত ক্লিক কৰিলে এইটো ছেট হ'ব? আপুনি যিটো ঘড়ীৰ মাজত এটা বুটাম আছে, চ' সেইটো টিপি দিব। হ'ল, আৰু এবাৰ ৰিপিট কৰিব দিছে। চ' আৰু এবাৰ ৰিপিট কৰি দিছোঁ, 12:25। চ' ছেট, টাইমাৰ ছেট হৈ গৈছে। ডু নট শ্ব' এগেইন। এতিয়া আপুনি চাব লাগিব আপোনাৰ ফটো ভিডিঅ' ফাইল য'ত আছে যি আছে আপুনি লক কৰিব পাৰে। চ' এইটো লক কৰক। ফটো প্লাছ আইকনটো টিপক, গেলেৰীত যায়। মই এটা ফটোৱে দেখাই আছোঁ, এইটো ফটো মই লক কৰি দেখাম। লক হ'ল, গট এড কৰি দিব, বেক কৰিব। এতিয়া মই আপোনাক দেখাম। এতিয়া মই আপোনাক দেখাই আছোঁ, আপোনাৰ বন্ধুবোৰে এইটো এপ্লিকেশ্যন চালে কি দেখাব। টাইমাৰ, চিম্পল টাইমাৰ বুলি আহিব। চ' আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ বন্ধুবোৰক টাইমটো দেখাই থাকিব। আপুনি যেতিয়া খুলিব বিচাৰিব, তেতিয়া আপোনাৰ টিকডাল ঘূৰাই দিলেই হ'ল। মাজৰ বুটামটো ক্লিক কৰি টিকডাল ঘূৰাই দিলেই হ'ল। 12:25 অ'কে। টিক কৰি দিব মাজৰ বুটামটোত, খুলি গ'ল। আৰু পিকচাৰত যাব, এতিয়া আপোনাৰ পিকচাৰটো দেখা পাব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।